তো হেল্ল' গাইজ, কুলদিছ ব্লগৰ আনটা ব্লগলৈ আকৌ আগবাঢ়ি জনাইছোঁ। তো আজি ৰাতিপুৱা ওলাইছোঁ চাইকেল চলাবলৈ, আৰু ৰাতিপুৱা চাইকেল ওলোৱাৰ যোনটো মজা সেইটো এটা বেলেগ লেভেল আৰু গোটেই দিনটো ফ্ৰেছ লাগি থাকিব। আজি আমি গৈ আছোঁ ঔগুৰি পাহাৰলৈ, আৰু এইফালে আছে নিবিড় ভাই আৰু এইফালে ভাইটি আছে। তো আমি তিনিটা গৈ আছোঁ। এতিয়া আহি পেলাই পাইছোঁ হজাপাৰ, আৰু সেইটো চাইডে আছে হজা পুখুৰী। ফাইনেলি পালোহি ঔগুৰি পাহাৰ। তো এইটো হৈছে ঔগুৰি পাহাৰ। তো এয়া চাওক পুৰা নেচাৰ। তো আমি পুৰা ডাউনহিল গৈ আছোঁ এতিয়া। এতিয়া পুৰা ইয়াৰ পৰা আপ উঠাব লাগিব। কি হ'ল, উঠাব নোৱাৰিলি? তো ওপৰত খোজকাঢ়ি আহোঁতে ইমান ভাগৰ লাগিছে, নিবিড়ে পুৰা উঠাই দিলে চাইকেল চলাইছিলে সেইটো। তো এইখিনি জেগা চাওক, কি মজা জেগা, পুৰা প্ৰাকৃতিক। তো টকলা পাহাৰ পাইছোঁহি ফাইনেলি, আৰু এইখিনি হৈছে মেইন এণ্ট্ৰেঞ্চ জেগা। আৰু এই জেগাখন ইমান এটা ভাল লাগে ন, তো বেলেগ এটা ভাল লাগে মানে। এই জেগাখন ভাল লাগে, আৰু টকলা পাহাৰৰ মেইন যোনটো ভিউ পইণ্ট তাৰপৰা ভাল লাগে। আৰু ইয়াত পুৰা গছ গছনিয়ে পুৰা আৱৰি আছে। তো যোনটো মানে চকু দি যোনটো ভিউ পায় ন, সেইটো বহুত বেলেগ এটা ভিউ। আমি ৰাতিপুৱা আহিছোঁ চাইক্লিং কৰিবলৈ, দিনত অহা নাই কাৰণ মানুহ বেছি থাকিলেতো দিনত ইমান ওলোৱাই নহয়, কৰোণা যিহেতু ইমান হেৰি কৰি চলি আছে। তো এইটো হৈছে জেগাটো, আৰু আমি আগলৈ গৈ আছোঁ। আৰু কনকলতা পাৰ্ক আছে একেবাৰে টপত, এই পাহাৰটো একেবাৰে টপত। তো তাত প্ৰথম দেখুৱাই ল'ম, তাৰপিছত ঔগুৰি পাহাৰ যাম। এইফালেদি গ'লে মেইন ঔগুৰি পাহাৰ ভিউ পইণ্ট পায়, আৰু এইফালে গ'লে ওপৰলৈ তো কনকলতা পাৰ্ক পায়। কনকলতা পাৰ্ক পুৰা টপত আছে, আৰু ইফালে ঔগুৰি পাহাৰৰ ভিউ পইণ্ট আছে। তো প্ৰথম কনকলতা পাৰ্ক যাই লওঁ, তাৰপিছত ঔগুৰি পাহাৰৰ ভিউ পইণ্টলৈ আহিম। অকণ বহিছোঁ যিহেতু ভাগৰ লাগিছে বহুত। আৰু পিছফালে আছে অফিচ অফ দ্য কনজাৰ্ভেটৰ অফ ফৰেষ্ট। তো এইটো এটা অফিচ হয় কনজাৰ্ভেটৰ ফৰেষ্টৰ। আৰু তো যোনটো চৰাই চাউণ্ড আহি আছে ন, বহুত বেলেগ এটা চাউণ্ড ন, য'তে ত'তে নাপায়। তো পূৰা মন কৰিলে শুনি পাব। সেইফালে আছে কনকলতা পাৰ্কখন, এইকণতে ওচৰতে। অকণ বহি লৈছোঁ। সেইফালে আছে ভাইটি, কেনেকুৱা লাগিছে? ভাগৰ লাগিছে, ভাগৰ ঘামি চাবি নাই আৰু। তো পাৰ্কখনৰ নাম হৈছে কনকলতা স্মৃতি উদ্যান, আৰু এইফালে আছে পাৰ্কখন। বহুত ধুনীয়া পাৰ্ক মানে। তো এইখন হৈছে কনকলতা পাৰ্ক, আৰু এতিয়া ঔগুৰি পাহাৰ গৈ আছোঁ। তো আমি চাইকেল লৈ আহিছোঁ যিহেতু এনেকুৱা লাগিছে যেন চাইকেলকে মানে ফুৰাবলৈ আহিছোঁ। পুৰা চাইকেলৰ পৰা টানি লৈ ফুৰিবলগীয়া হৈছে আপহিলত। তো এটুপ এটুপ বৰষুণ পাইছে, আৰু এয়া চাওক জেগা ভিউ। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। এটা ভিউ দেখি আছোঁ, ইয়াতে পুৰা কুঁৱলী। এইবিলাক জেগা পুৰা কুঁৱলী হৈ আছে। ব্ৰহ্মপুত্ৰ এইখিনি এখন হৈছে ব্ৰহ্মপুত্ৰ নদী, আৰু এয়া চাওক কুঁৱলী। এইফালে এই চাওক কুঁৱলী, গৰম দিনত পুৰা মজা কুঁৱলী ভিউ এটা আহি আছে। তো ইয়াত যোনটো কষ্ট কৰি আহিলোঁ চাইকেল টানি টানি ওপৰলৈ, চলাব যিহেতু নোৱাৰিয়েই, তো টানি টানি আনিছোঁ চাইকেলখন। তো পুৰা একে ঘামি জামি নাই, হ'লেও মানে যোনটো আহি পেলাই মানে যোনটো আমি ভিউ পাওঁ ন, সেইটো মানে পুৰা মনটো ভাল লগাই দিয়ে, আৰু তাৰপিছত ভাগৰ চাগৰ একো নোহোৱা হৈ যায়। তো এই পুৰা মজা জেগা ন, কথাটো কেনেকুৱা কওঁ? এই সঁচা পুৰা ভিউ দেখিলে গম পায়। আৰু এতিয়া
আমি লাহেকৈ ঘৰ যাওঁ। তো ব্লগটো ইমানকৈ চালে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক। নেক্সট ব্লগ আহি আছে। আজিকালি ব্লগবিলাক ইমান সোনকালে দিব নোৱাৰোঁ কাৰণ ঘৰতে থকা হয়, কৰোণাত কাৰণে ইমান যোৱাই নহয়। চাইকেল চলাওঁ ৰাতিপুৱা। তো আজি ইয়ালৈ আহিলোঁ। আমাৰ 20 কেইখন ব্লগটো চাই কেনেকুৱা পালে লাইক এটা কৰি দিব। ছাবস্ক্ৰাইব নকৰিলেও লাইক এটা কৰি দিব দেই, লাইক এটা প্লিজ কৰি দিব আৰু কমেণ্ট এটা কৰি দিব ভাল লাগিলে বেছিকৈ। তো নেক্সট ব্লগত লগ পাম। টিল দেন বাই বাই। ষ্টে ছেফ, ষ্টে টিউন আৰু বাই বাই। প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মন জোছনা হৃদয়ৰে হাসনা